তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আজি বহুত দিনৰ মূৰত এটা অন্য নতুন ভিডিঅ' লৈ আহিছোঁ আৰু ভিডিঅ' মানে আজি আমি নদী শিপাৰত মানে বগৰী খাব আহিছোঁ আৰু বগৰী খোৱা দেখুৱাম বুলি ভাবিছোঁ আৰু মোৰ লগত আছে এইটো আছে এই তোৰ দাই কি হ'ল ঐ এই কাটি দিলি মোৰ ছাৰ জ্ঞানদীপ আছে আৰু এই আছে অখিল আছে ছাৰ তোৰ দাইখিনি ছাৰ দাইখিনি খোল ক আৰু চবৰে যে দাইখিনি কটা আৰু অখিলৰ দাই কটা আৰু এই শশাংকৰ দাই কটা আমাৰ কাৰণটো গম পাইছে আমি ভাওনা পাত লৈছিলোঁ মানে ভাওনা পাত লোৱাৰ কাৰণে আমি দাইখিনি কাটি দিবলগীয়া হ'ল আৰু হাই এইফালে মানুহে নাও বিচাৰি বিচাৰি গৈ আছে হাই এইটো কেনে পলাইছে দিছে ৰেলী ক'ত গৈছিল তই অৰুণাচল গৈছিলি তই প্ৰথম মাস্কখন খুলচোন কেলৈ নুখোল চাক্কা আমি গোটেইকেইটা চাক্কা বনি আছোঁ আৰু এতিয়া আমাক কেনেকৈ দেখি পিনে কেনেকুৱা লাগিছে ভাল লাগিছে নে বেয়া লাগিছে মানে দাড়ি থাকিলে ভাল লাগে নে আৰু দাড়ি নাথাকিলে ভাল লাগে ফকটীয়া লাগিবই আৰু ফকটীয়া লাগিছে গোটেইকেইটা সঁচা কৈছোঁ চবেই কৈছে তহঁতক বোলে দাড়ি থাকিলে ভাল লাগে দাড়ি নাথাকিলে একদম ফকটীয়া লাগিছে বোলে সৰু ল'ৰা টাইপৰ লাগিছে বোলে আৰু বোলে ছোৱালী টাইপৰ লাগিছে আৰু মোৰ নাকটো অকণমান জোঙা টাইপৰ নহয় আৰু ছোৱালী নিচিনা লাগিছে বুলি কৈছে আৰু মোৰ শিৱস্ত ভাওনা পাত ছোৱালী পাত দিম বুলি কৈছে কি হয় নাজানো আৰু ব'লক আমি এতিয়া ইয়াতে আছোঁ এইফালে নাও আছে কিন্তু নাও শিকলি বন্ধা আছে ন আৰু সেইফালে মানুহে গৈ আছে আৰু এইফালে কিছু মানুহে জেঙু মাৰি আছে আৰু আমি এইফালে যাম এইফালে বগৰী গছ দেখিছে জুমিং কৰিছোঁ এইফালে আছে এইফালে দেখিছে এইখিনি কিবা কিবি বেলেগ বস্তুটো খাইছে ব'লক আমি এতিয়া শিপা যাম আৰু বগৰী খাম আৰু বগৰী খাই পিনে কি কি এনজয় কৰোঁ তাতে দেখুৱাম বুলি ভাবিছোঁ আৰু বহুত দিন হ'ব ভিডিঅ' বনোৱা নাই প্ৰব্লেমৰ কাৰণে মানে ভিডিঅ' বনোৱা নাই ব'লক ষ্টাৰ্ট কৰি গঠাওঁ লেটছ গ' গাইজ আমাৰ বাহু বুলি আহি আছে নাওলৈ অঁ আহি আছে নাও ল'লৈ আমি এতিয়া ব'লক আমি এতিয়া শিপালৈ গৈ থাকোঁ মানে অলপ কিবা কিবি হ'ব ধেমালি চেমালি হ'ব কি হ'ব চব দেখুৱাই গৈ থাকিম আৰু ব'লক তহঁতি শিপা গোটেইখিনি খাব যাওঁ নেকি বগৈ পাঠ গোটেইখিনি খাব যাবি নেকি গোটেইখিনি খাবিগৈ তো গাইজ তাহাঁতিকেইটা এতিয়া গৈ আছে মানে দুটা গৈছে নাওখনৰ মানে পানী সোমাইছে নহয় সেইকাৰণে আমি এতিয়া ৰখি দিলোঁ তাৰপৰা এতিয়া তাহাঁতি মানে তিনিটা গৈ আছে তিনিটা নহয় দুটা গৈছে আৰু মানুহ আকৌ আহিব তাৰপৰা মানুহ আহি পিনে আমাক আকৌ লৈ যাব আকৌ আমি শিপা এতিয়া বগৰী খাম মজা লাগিব বগৰী খাই মানে বহুত দিনৰ মানে আমি ভাওনা পাত জাপ মাৰি দিব কৈছে বহুত দ এইখিনি জেগা ন আমি আগতে এই গোৱা বপা জাপ মাৰি আমি মানে ইয়াত সাঁতুৰিব আহিছিলোঁ আজিকালি মন নোযোৱা হৈ গ'ল আৰু এই কেইদিনমানে পাছত এইবোৰ চব পকা কৰি দিব বাপেৰে পইচা দিব যে হেৰিয়ে পইচা নাই দিয়ে নি সিমু মামাই তুমি সেনেকৈ ক'লে নহ'ব ন বাবা তুমি সেনেকৈ ক'লে নহ'ব বাবা বাল্য বিবাহ বাবা আমাৰ এতিয়া নিউ ট্ৰেণ্ডত চলি আছে বাল্য বিবাহ যে মোক মৰা আছিলে মনত পৰিছে নাই অঁ এটা কথা কওঁ গাইজ আমি এদিন কি কৰিছিলোঁ বুলি ভাবিছিলোঁ মানে ই সাঁতুৰিব নাজানে মই সাঁতুৰিব জানো যেতিয়া মানে এই ধুনীয়া জেগাতে সেইধৰণে জেগাত আছিলে তাৰপৰা আমি মানে মই যেতিয়া মই ক'লোঁ বাবা তাৰপৰা ইয়াক ক'লোঁ ব'লা মই তোমাক সাঁতুৰিব শিকাই দিম বুলি ক'লোঁ ইয়াক বাবা ই অকৰা আছিলে বাবা মই কৈ আছোঁ মোৰ পাছফালে নাহে মোক আগলৈ ঠেলি আছিলে সাঁতুৰিব নাজানো মই তেতিয়া জানো বাৰু এতিয়া বিন্দাছ সাঁতোৰো কিন্তু তেতিয়া মই সাঁতুৰিব নাজানিছিলোঁ ই গৰু পোৱালিটো মোৰ পাছফালে আহে আগফালে আহে মই ঠানি পোৱা নাই মানে জেগাটো ভৰিটো জেগা পোৱা নাই উপঙি আছোঁ আৰু পানীত সোমাই গৈছোঁ বাই ই কুকুৰৰ পোৱালিয়ে মোক ঠেলি আছে বাই মই এতিয়া ডুবি গৈছোঁ মই কি কৰিম দিলোঁগৈ ইয়াত ডিঙিত ধৰি দিলেগৈ তাৰপৰা তলত সোমাই গ'লোঁ মই সোমাই গৈছে এবাৰ মই সোমাই গৈছোঁ তাৰপৰা যেনে তেনে আমাৰ আৰু এটা আছিলে বাদৰ বুলি কোৱা ল'ৰা এটা এইচনবা দিলে মই বাদৰ বুলি কোৱা ল'ৰা আছিলে মানে আমাৰ লগৰ হয় যেতিয়া হাতখনি দিলে যেতিয়া মোৰ ডিঙিত উঠি জাম মাৰিলে তাৰপৰা মই তাইক মানে তাইক বামত পালোঁহে বামত আহি পিনে মই 5 মিনিটমান বেহুচ যোৱাৰ পিছত আকৌ খাই পালোঁ আমাৰ জাহাজ আহি গ'ল আমি যাওঁ এতিয়া আমাৰ জাহাজখন আহি গ'ল ব'লক গাইজ উঠো তই যা মই ভিডিঅ' কৰিম বুলি মই ভিডিঅ' কৰিম তাৰপৰা ভিডিঅ' কৰি দিম মানে জানা নাওখন ধৰি দে আকৌ ৰহক গাইজ আমি এতিয়া বহি লওঁ নহয় মোবাইলটো পানী পৰি গ'লে মোক যে মানুহে এদা কৰি দিওঁ কাৰণ মই দুখীয়ালৈ মোৰ মানে মোবাইল চোবাইল নাইকিয়া মানে সেইটো কাৰণে মই এতিয়া কি ক'ম গাইজ মই লোকৰ মোবাইলে ভিডিঅ' বনাইছোঁ দেই বেয়া চেনা বহি লওঁ নুঠিব
তো গাইছ আমি ফাইনেলি মানে এতিয়া শিপা পালোহি আৰু মানুহৰ এতিয়া য'ত আমাৰ ওচৰতে মানে জেং মাৰিছে তাতে মানে তাৰপৰা নাওখন উঠাই দিলোঁ আমি আৰু তাৰপৰা মানে আকৌ নাওখন তাত দিব গৈছে আৰু আমি এতিয়া মানে বগৰী খাব গৈ আছোঁ সি নাওখন দি মেলি আৰু এতিয়া মোৰ টিকাত মাৰি দিলে সি পিছফালৰ পৰা মানে গৰু বুলি ভাবিছে চাগে ব'লক আমি ডাইৰেক্ট বগৰী খাব যাওঁ আৰু এইটো গছৰ ওপৰত ঠিক আছে বান্দৰ আৰু এইফালে বগৰী পাব হা আছে নেকি বগৰী সেই বগৰী আছে ন তাত আমি বগৰী খাব আহিছোঁ কিন্তু বগৰী গছ ধেৰ আছে কিন্তু বগৰী আমি বিচাৰি পোৱা নাই ভাল মানে ভাল বগৰী এদাই চব পিনে মোৰ আছে পইচা এদাই খতম এদাই মই নিম আৰু বগৰী এদাই খতম এই হিলাইছ কিবি এই এদাই মজা বগৰী পেলাই তোৰ মানুহ তোৰ ক'বাত নিম মই এইটো চা বগৰী কিমান ধুনীয়া বগৰী ঐ কেনেকৈ পইচা গাই আছে দেখিছে এতিয়া মই অলপ চাব দেই মই এটা খাই দেখুৱাম কেনেকৈ খাই মই খাইছোঁ এইখিনি হ'ল নিমখ জলকীয়া এনেকৈ ধৰিব তাৰপৰা এনেকৈ ল'ব এনেকৈ খাব কি এনে শিকিব দিওঁ এনেকৈ খাব মজা দিছে এদা ই বগৰী ওপৰত পাৰি আছে আমি তলত খাই আছোঁ ই ওপৰত বগৰী পাৰি আছে আমি তলত খাই আছোঁ ইও খাইছে ইওটো ৰাৱণৰ নিচিনা খাইছে কোনোবাই যদি বগৰী খাব নাজানে আমাৰ পৰা কমেণ্ট কৰি শিকি লওক চালক কমেণ্ট কৰি জনাব বুলি ক'লে নাই আকৌ ভাল তই কচোন নমস্তে ভাই और बहनों हम सब समझते ये কথা ক'ব জানা মোক ক'ব আছে এই মানুহ চোৰ ৰখিবা মই বগৰী কেইটামান খাই লওঁ একেবাৰে আকৌ মানে বুটলি চুটলি গোটেইখিনি একেলগে খাম ন যেতিয়া হৈ যাব দিব দেই খাই লওঁ আৰু এতিয়া আমি খাম ধুই লৈছোঁ এইফালে খাই আছে জলকীয়া তই তাত নাখাম মানে তই ভয়ে কৰিছ মুখখন লিয়াবলৈ ন এতিয়া মই আকৌ খাম পিঁয়াজ বনাই ল'ম কি বনা জ্ঞানী পেটে খাই দেখুৱাই দে আকৌ মানুহৰ এটা খাই দেখুৱাই দে আকৌ তই জলকীয়া খাইছিলি গল লাগে বুলিছে নেকি কিনিলে নিমখে খতম হ'ব এতিয়া বগৰী ইমান গাল পাকি আছে বগৰী এইবোৰ চব বগৰী গৈছে গাইছ এইবোৰ চব বগৰীয়ে আমাৰ ইয়াত মানে আমাৰ গাঁৱত মানে শিপাখনৰ নদী শিপাত মানে বগৰীয়ে পাব মানে হেৰিয়তকৈ কি ফল মূলৰ বস্তুৰ ভিতৰত ন অকল বগৰী বেষ্ট বগৰী ইজ ভেৰি ইম্পৰ্টেণ্ট বস্তু বহুত মিঠা বগৰী খাবলৈ আহিলে কমেণ্ট কৰিব মই লৈ আহিম তো গাইছ আমাৰ এতিয়া বগৰী চগৰী খাই হৈ গ'ল আৰু এতিয়া আমি এতিয়া ঘৰলৈ যাম আৰু মানে বগৰী খালোঁ আৰু অলপ এনেই এনজয় কৰিলোঁ অলপ আৰু এনেই ভিডিঅ'টো বহুত দেৰি হৈ গ'ল দিয়া নাছিলোঁ 17-18 দিন মান হয় ভিডিঅ'টো দিয়া নাছিলোঁ কাৰণে এনেই শিপালৈ আহি পিনে ভিডিঅ' এটা বনাবৰ কাৰণে ট্ৰাই কৰিলোঁ আৰু আমি এতিয়া ঘৰলৈ যাম ঘৰ যোৱাৰ পিছত আৰু দৌৰিব যাম আৰু সেইবোৰ নদৌখাওঁ দৌৰিব যোৱাটো ইণ্টাৰভিউ আছে 22 তাৰিখে আশীৰ্বাদ কৰিব চবে পাছ কৰি মানে ফৰেষ্টত চাকৰি ল'মেই এবাৰ ক'লে ফৰেষ্টত চাকৰি ল'মেই ল'ম এবাৰ ব'লক মানে আৰু এতিয়া আমি নতুন ভিডিঅ' আকৌ সোনকালে লগ পাই আছোঁ মই মোবাইল এটা কিনাৰ পিছত ৰেগুলাৰ ব্লগ বা ভিডিঅ' কিবা কিবি দি থাকিম আৰু যেতিয়া গম পাব এতিয়া মোবাইলটো নাই কাৰণে মই এতিয়া লোকৰ মোবাইলৰ পৰা বনাবলগীয়া হৈছে ঠিক আছে আমি আকৌ অন্য ভিডিঅ' সোনকালে লগ পাই আছোঁ বাই বাই গাইছ